নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ পৰা ওলোৱা কেইটামান পোষ্টৰ বিষয়ে। ইয়াতে 1 নম্বৰতে আছে পোষ্ট নেম হৈছে LDA। ইয়াত ভেকেঞ্চি আছে টোটেল 3টা, আনৰিজাৰ্ভত 2টা, OBC MOBC 1টা। আৰু ইয়াৰ কাৰণে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে এবছৰীয়া এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু ইয়াৰ দৰমহাটো হৈছে 14,000 পৰা 60,500ৰ ভিতৰত হ'ব। লগতে গ্ৰেড পে থাকিব 6,200 আৰু আদাৰ এলাউন্সবিলাক থাকিব। 2 নম্বৰতে হৈছে গ্ৰেড 4 peon চকীদাৰ চাকৰি। ইয়াত 2টা পোষ্ট আছে, আনৰিজাৰ্ভত 1টা, OBC MOBC 1টা। আৰু ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, মিনিমাম 10 পাছ হ'লেই হ'ব। আৰু ইয়াৰ দৰমহা হ'ব 12,000 পৰা 37,500ৰ ভিতৰত। গ্ৰেড পে থাকিব 3,900। এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন মানি চলিব লাগিব। ইয়াতে দিছে 1 নম্বৰতে দিছে কেণ্ডিডেটজনৰ বয়স 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু 2 নম্বৰত দিছে যদি তেওঁ অলৰেডি এমপ্লয়ি হৈ আছে তেতিয়াহ'লে তেওঁ এপ্লাই কৰিবলৈ হ'লে প্ৰপাৰ চেনেলৰ যোগেদি এপ্লাই কৰিব লাগিব। ইয়াতে 3 নম্বৰত দিছে কেণ্ডিডেটজনে এটা ৰাইটেন টেষ্ট আৰু এটা কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট দিব লাগিব। তাত 4 নম্বৰ দিছে তাত কোনো ধৰণৰ TA বা DA দিয়াৰ ব্যৱস্থা নাই, নিজৰ খৰচতে যাব লাগিব। 5 নম্বৰত দিছে যদিহে তেওঁ ৰিটেন টেষ্টত কোৱালিফাইড হয় তেতিয়া তেওঁক কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টৰ কাৰণে কল কৰিব বুলি জনাইছে। ইয়াতে 6 নম্বৰত দিছে এপ্লিকেশ্যন ফৰ্মখন যদি আপুনি ভুলকৈ ফিল আপ কৰে তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট কৰি দিব। ইয়াতে 7 নম্বৰত আছে আপুনি যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিব সেই পোষ্টটোৰ বিষয়ে শুদ্ধকৈ বা ভালকৈ লিখি দিব লাগিব। আৰু 8 নম্বৰতে দিছে তাতে আপুনি যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব তাত এটা 5 টকীয়া ৰেভিনিউ লগাব লাগিব। লগতে আপোনাৰ মোবাইল নম্বৰটো মেনশ্যন কৰিব লাগিব, অৰ্থাৎ তাত লিখি দিব লাগিব। ইয়াৰ লাষ্ট ডেট হৈছে 28 ফেব্ৰুৱাৰী 2020। তাৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আপোনালোকে যদি কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰি জনাব, নিশ্চয় মই আপোনালোকক ৰিপ্লাই কৰিম। ধন্যবাদ।